ইউটিউব চেনেলৰ বিষয়ে কিবা এটা কৈ দিয়া কেনেকৈ চাই এনে সৰু ল'ৰাটোক মানে ডেঞ্জাৰ আৰু কৈ দিয়া হেল্ল' গাইজ ৱেলকাম তোমালোকৰ আৰু তোমালোকে ভিডিঅ' চাই ভাল পাবা। যদি আজি আমি যাবলৈ ওলাইছোঁ পানীতোলা বৰ নামঘৰ আৰু নামঘৰটোৰ বিষয়ে তোমালোকক দুটামান কথা ক'বলৈ চেষ্টা কৰিম আৰু তাৰ মানে ডাঙৰ এজনক সুধি পিনে দুটামান কথা তোমালোকৰ আগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম, মানে ক'বৰ কাৰণে নামঘৰটোৰ বিষয়ে। তো আৰু এতিয়া ভাদ মাহতো সকলোৱেতো নামঘৰলৈ যায় ন, তো সেইকাৰণে ভাবিলোঁ আজি আমিও যাওঁ আৰু মোৰ লগত মোৰ ৱাইফো যাব। একচুৱেলি মই বিয়া পতা বেছি দিন হোৱা নাই, তো জানুৱাৰী 2 তাৰিখে বিয়া পাতিছিলোঁ, তো এতিয়া 1 বছৰ হোৱাই নাই। তো সেইকাৰণে ভাবিছোঁ নতুন ৱাইফক লৈ আৰু অলপ ফুৰিবলৈ যাওঁ, আৰু ৱাইফো কৈছিলে অলপ ফুৰাবলৈ লৈ যোৱা, সেইকাৰণে ভাবিছোঁ এতিয়া আজি ফুৰাবলৈ লৈ যাওঁ। তাৰপিছতে আহি গ'ল বেগ চেগ লৈ, আৰু এতিয়া যাবহে লাগে। আমি যাওঁ আৰু পোৱালিটোক স্কুলত থৈ পিনে তাৰপিছত আমি এই চাইডে গৈ আছোঁ। পোৱালিটোক স্কুলত থৈ আমি এতিয়া ইয়াৰ পাই গ'লোহি, বাইপাছ পাই গ'লোহি। আৰু ছাইডৰ ফালে ইমান ধুনীয়া সেউজীয়া পথাৰ আৰু চ' বিউটিফুল, আৰু আকাশখন চাওক, ভিউটো বিৰাট মজা। ডাৱৰবিলাক ইমান ধুনীয়াকৈ ওলাই আছে আৰু ইয়াত আমি এতিয়া বৰ্তমান আহি পানীতোলা পাই গ'লোহি। এই চাইডে ৰেল গেট পৰি আছে, ৱেইট কৰিব লাগিব ৰেলখন যোৱালৈকে। ট্ৰেইনখন গৈ লওক, তাৰপাছত আমিও গৈ আছোঁ আৰু এই আগফালে গেট এইখন পামগৈ আৰু অকণমান দূৰ আছে, তাৰপাছত পাই যামগৈ। আৰু আগফালে লিখা আছে শ্ৰী শ্ৰী পানীতোলা বৰ নামঘৰ বুলি। আমি আহি পাই গ'লোহি এইটো চাইডৰ পৰা। এইখন গেটখন মানে ৰোডটোৰ কিনাৰতে আছে, আৰু বেছি সোমাব নালাগে বাৰু, ৰোডটো কিনাৰতে আছে। তো চাই থাকক, আমি এতিয়া আগলৈ গৈ আছোঁ। বাইক চাইকবিলাক এই চাইডে পাৰ্কিং কৰি থৈছোঁ, এই চাইডে শ্ৰীমতী। আৰু এই চাইডে ইয়াত কাপোৰ চেঞ্জ কৰিব পাৰি, মানে একচুৱেলি লং পেণ্ট পিন্ধি অহা হয় ন। লং পেণ্ট পিন্ধি আহিলে মানে এই চাইডে আছে পুৰুষৰ আৰু এই চাইডে আছে মহিলা। তো পুৰুষৰ আমি ধুতিছে পিন্ধিবৰ কাৰণে তাত পাৰি। নামঘৰটো স্থাপিত হৈছিল 1803 চনত। আগফালে লিখা আছে শ্ৰী শ্ৰী পানীতোলা বৰ নামঘৰ। তো এয়াই আৰু ফ্ৰেণ্ডছ, আমি এতিয়া চাকি গছি জ্বলাবলৈ লৈছোঁ, আৰু মোৰ ৱাইফে চাকি গছি জ্বলাই হৈ গ'ল, আৰু আমি এতিয়া সেয়াটো ল'ব লাগে। সেয়াটো লৈ আৰু তো আমি ডাঙৰজনৰ ওচৰত সেয়াটো লৈ আমি ঘৰলৈ যাব পাৰিম। এয়াই ফ্ৰেণ্ডছ, যিমানখিনি পাৰোঁ তোমালোকক দেখাবলৈ চেষ্টা কৰিলোঁ, আৰু কওঁতে যদি কিবা কিবি ভুল হৈছে ক্ষমা কৰি দিব। ফ্ৰেণ্ডছ, আমাৰ এতিয়া চাকি গছি জ্বলাই হৈ গ'ল,
চাকি চুকচি জ্বলাই হৈ যোৱাৰ পাছত ঘৰলৈ যোৱাৰ আগত ভকত এজনৰ ভৰিত ধৰি সেৱাটো লৈ আমি ঘৰলৈ যাব পাৰিম। আৰু ফ্ৰেণ্ডছ কেনেকুৱা পালে কি পালে নিশ্চয় কমেণ্ট বক্সত জনাব। হৈ গ'ল আৰু যাওঁগৈ, ভাল লাগিল আহি পিনি, মানে মনটো পূৰা শান্তি হৈ গ'ল আৰু। কৃষ্ণ ভগৱান। ডাইৰেক্ট নামঘৰৰ পৰা ওলাই ফাষ্ট ফুডত আহি গ'লোঁ। ফাষ্ট ফুডত আহি ভাবিলোঁ ফ্ৰাইড ৰাইচ অলপ খাই লওঁ। তো এতিয়া ফ্ৰাইড ৰাইচ খাই আছোঁ। শ্ৰীমতীয়ে পূৰা দিছে, মইহে ৰখি আছোঁ, মানে মোক খাব লাগে আৰু।